গুৱাহাটীৰ জু ৰোডত নিৰ্মাণ হৈ সম্পূৰ্ণ হৈ উঠিছে শ্ৰদ্ধাঞ্জলি উৰণ সেতু। আৰু কাতি বিহুৰ দিনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব এই উৰণ সেতুখন। মই বৰ্তমান এই উৰণ সেতুখনত আহি উপস্থিত হৈছোঁ আৰু আপোনালোকক এই যি উৰণ সেতুখনৰ সৌন্দৰ্য, উৰণ সেতুখনৰ যি ধৰণৰ কাম কাজ হৈছে সেইসমূহ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। বলক আমি উৰণ সেতুখন চাবলৈ যাওঁ। গুৱাহাটীত যেতিয়া এখন ব্ৰিজ নিৰ্মাণ হয় বা ব্ৰিজখন নিৰ্মাণ সম্পূৰ্ণ হৈ উঠে, তেতিয়াই সকলোৰে মুখলৈ এক হাঁহি বিৰিঙে। কাৰণ ঘণ্টা ঘণ্টা ধৰি জামত ফচি যি হাৰাশাস্তিৰ সন্মুখীন হয়, সেই হাৰাশাস্তিৰ পৰা মুক্তি লাভ কৰে প্ৰতিজন গুৱাহাটীৰ নাগৰিকে। এখন যেতিয়া ব্ৰিজ নিৰ্মাণ কৰা হয়, সেই সময়ত যেনেদৰে চৰকাৰৰ যথেষ্ট কষ্ট থাকে, যেনেকৈ চৰকাৰে বহু কষ্ট কৰি কাম কৰে, তেনেকৈ জনসাধাৰণৰ মাজতো বহুত কষ্ট হয়। কাৰণ ব্ৰিজখন বনাই থকাৰ সময়ত যেনেকৈ জনসাধাৰণে এক জীয়াতু ভুগিব লগা হয়। কাৰণ ৰাস্তাটো যেতিয়া বনোৱা হয়, সেই সময়ত দেখিবলৈ পোৱা যায় যথেষ্ট সংখ্যক ভিৰ হয়, ৰাস্তাৰ তলেৰে যাওঁতে মানুহৰ যথেষ্ট সময় অপব্যয় হয়। কিন্তু এখন ব্ৰিজ নিৰ্মাণ হৈ উঠাৰ পাছতেই দেখিবলৈ পোৱা যায় সকলোৰে মুখত হাঁহি বিৰিঙে। আৰু সেই হাঁহিৰ এটাই কাৰণ হৈছে যি এবছৰ, দুবছৰ, 3 বছৰ ধৰি যি এক যন্ত্ৰণা তেওঁলোকে ভোগ কৰিছিলে, তাৰ এক সুফল পায়। আৰু মই সেই দৃশ্য দেখাবলৈ চেষ্টা কৰিছোঁ। মুখ্যমন্ত্ৰীগৰাকীয়ে কাতি বিহুৰ দিনা মুকলি কৰিব উৰণীয়া সেতুখন। আৰু উৰণীয়া সেতুখন মুকলি কৰাৰ পাছতেই এই জু ৰোডৰ যি যান জঁটৰ সমস্যা, সেই সমস্যাৰ পৰা মুক্ত হ'ব এই ৰাস্তাৰে যোৱা প্ৰতিজন নাগৰিক বা অসমৰ প্ৰতিজন লোক। কাৰণ গুৱাহাটী যথেষ্ট ব্যস্ত, আৰু গুৱাহাটীৰ এই ব্যস্ত পথক সাধাৰণ ৰাইজৰ কাৰণে সুফল কৰাৰ বাবে সময়ৰ সৎ ব্যৱহাৰ হোৱাকৈ এই পথ বা এই উৰণীয়া সেতুখন নিৰ্মাণ কৰিছে। গুৱাহাটীৰ অন্যান্য উৰণ সেতুসমূহৰ দৰেই এইখন উৰণ সেতু খুব সুন্দৰকৈ সজাই পৰাই তোলা হৈছে। উৰণ সেতুখনৰ দুই কাষৰ দেৱালত অংকন কৰা হৈছে বিভিন্ন আলোকচিত্ৰ। অসমৰ বিনন্দীয়া প্ৰাকৃতিক দৃশ্য, চৰাই চিৰিকটি, নদ নদী আদিৰে সুশোভিত হৈছে এই ব্ৰিজখনৰ দেৱালসমূহ, খুঁটাসমূহ। কিন্তু এইসমূহ কিমান দিনলৈ? কিন্তু সাধাৰণতে দেখা পোৱা যায় দলংখন নিৰ্মাণ হৈ যোৱাৰ পাছতেই যেতিয়াই জনসাধাৰণৰ কাৰণে মুকলি কৰি দিয়ে, কিন্তু এই দলংখনত কিছু মানসিকভাৱে বিকাৰগ্ৰস্ত বুলিয়ে ক'ব লাগিব বা চিভিক চেন্স নথকা কিছু লোকে এই দলংখনক বিনষ্ট কৰিবলৈ, ইয়াৰ সৌন্দৰ্য নষ্ট কৰিবলৈ চেষ্টা কৰে। কিন্তু যদি আমি ভাবোঁ যে এই দলংখন সুন্দৰকৈ ৰখা বা এই দলংখন সুন্দৰকৈ ৰখাৰ কাৰণে আমাৰ সকলোৰে দায়িত্ব আছে, তেনেহ'লে এই দলংখন বা গুৱাহাটীত থকা বা অসমত থকা প্ৰতিখন দলঙক যদি আমাৰ নিজৰ বুলি ভাবোঁ, তেনেহ'লে সুন্দৰ হৈ থাকিব। অকণমান কথাটো বেছিকৈ ক'লোঁ, কিন্তু কথাটো সঁচা। কাৰণ বিগত সময়ত আমি দেখি আহিছোঁ একাংশ লোকে এই ব্ৰিজসমূহক নষ্ট কৰিবলৈ বা ইয়াক পিকাই বিনষ্ট কৰিবলৈ চেষ্টা কৰে। গতিকে এজন সৎ নাগৰিক হওঁ আহক, আৰু আমি এই যিসমূহ দলং জনসাধাৰণৰ কাৰণে চৰকাৰে উপহাৰ দিয়ে, সেইসমূহক নিজৰ বুলি ভাবি আমি সদায় চাফ চিকুণ কৰি ৰাখোঁ, সদায় আমি দেখাত ধুনীয়া কৰি ৰাখোঁ। কাৰণ যেতিয়া বাহিৰৰ পৰা এজন ব্যক্তি আহি এইসমূহ চিত্ৰ বা এই দলংখন যেতিয়া তেওঁ মন কৰিব, তেতিয়া তেওঁ বুজি পাব আমাৰ বৈচিত্ৰ্য, আমাৰ অসমৰ জাতিৰ স্বাভিমানৰ কথা। গতিকে প্ৰত্যেকৰে দায়িত্ব এই দলংখন বা এই গুৱাহাটীত থকা প্ৰতিটো ৰাজহুৱা সম্পত্তি সুন্দৰ কৰি ৰখাৰ।